हेलो फ्रेंड आज এটা অন্য ভিডিও লৈ সকলোকে স্বাগতম জনাইছো বলক আজি ভিডিওটো আৰম্ভ কৰো তো ফ্ৰেন্ড মই আজি আছো এটা কাৰ ওয়াশিং আৰু সাৰ্ভিসিং সেন্টাৰ তো আজি কাৰ ওয়াশ কেনে কৰা হয় সেইটো ফাৰ্মাও কাৰ ওয়াশত কি সুবিধা আছে দাদা জি আছে কোৱা জি আছে কোৱা হে টেন্ডিং হ'ব আৰু কাৰ ফুল ওয়াশ কৰিব পাৰি আৰু যি লাগে সাৰ্ভিসিং হয় নাই আপুনি যোনকৈ সোমাইছে একো নাই